Good morning and welcome back to my YouTube channel. নতুন এটা ভিডিঅ' লৈ আকৌ স্বাগতম জনাইছো আৰু সকলোলৈকে মাঘ বিহুৰ উলগ যাচিলো মোৰ ফালৰ পৰা আগতীয়াকৈ আৰু আজি ক'ত গৈ আছো এটা মানে যাব লৈছো কম আপোনালোকক এতিয়া আমি যাম কেন্দুগুৰিত মাঘ বিহু মানে হেৰি মানে মাঘী মেলা পাতিছে তাত আপোনালোকক দেখামগে আগতীয়াকৈ মানে 9-10 আছে আৰু আপোনালোকক আজি আগনাখনে মানে ভিডিঅ'টো দি দিম আপোনালোকক কাইলেতো যিহেতু আপোনালোকে প্ৰগ্ৰেম চাব যাব পাৰিব লাগিব সেইকাৰণে মোৰ ভিডিঅ'টো জোৰেদি মানে কিছুমানে যাব পাৰিব কাৰণ কেলে যিবোৰে গম নাপায় মাঘ বিহু তাত মাঘী মেলা পাতিছে তো কাইলৈৰ পৰা মানে বহুত ঠাইতে বহুত মানে ছিংগাৰ বহুত আহিব মানে তালৈ তো এইফালে কিছুমান ছিংগাৰ নাম গম পাইছোঁ কিছুমান এতিয়ালৈকে ভালকৈ গম পোৱা নাই মই কিন্তু আপোনালোকক তাত গৈ পিনি জনামগৈ কোন ছিংগাৰ আহিব তো গোটেইখিনি ছিংগাৰ আপোনাৰ ডিটেইলছটো কমকৈ তাত দেখামগৈ আপোনালোকক ভালকৈ গৈ পিনি তো এতিয়া আহি পিনি এডোখৰ ৰখি পিনি আমাৰ লগৰ ল'ৰাটোলৈ ফোন কৰি লৈছোঁ তো সি মোৰ লগত যাব মানে তো এতিয়া আপোনালোকক তাত গৈ পিনি দেখামগৈ ধুনীয়াকৈ ব'লক তেন্তে আজি মাঘ বিহু মাঘী মেলা চাওঁগৈ ধুনীয়াকৈ আগতীয়াকৈ গৈ পিনি আপোনালোকৰ কাৰণে আগতীয়াকৈ মাঘী মেলা পাতি দিছোঁ মানে এতিয়া আমি লগৰটোৰ ঘৰত আহি পিনি পাই গ'লোঁ লগৰটোৰ ঘৰত আহি পিনি এতিয়া ধুনীয়াকৈ চব ৰেডি হৈ আছে এতিয়া আমি দুটা যাওঁ তো আপোনালোকক এতিয়া তাত গৈ পিনি দেখামগৈ মজাকৈ কেন্দুগুৰিত গৈ পিনি দেখামগৈ কোনডোখৰত আছে কৈ দিম বাৰু ৰাস্তাটো এনেলি গাইছ আহি পাই গ'লোঁ হৈ কেন্দুগুৰি আমাৰ ভোগালী বিহু মাজমজিয়াত বৰ্তমান গেটৰ মুখত আছোঁ মাজমজিয়াত নাই মই এখন গেটখন এনেকৈ তৈয়াৰ কৰা হৈছে আৰু কিবা কিবি পোষ্টাৰ লগাব চাগে তাৰপিছত আপোনালোকক প্ৰথমতে বাকীবোৰ দেখুৱাৰ আগতে আৰু বেনাৰখন দেখাই লওক কোন আহিব তেতিয়া ভিডিঅ'টো চাই সুন্দৰ লাগিব নে কি কয় তো আপোনালোকক বেনাৰখন দেখাই লওঁগৈ কোন আহিব তো এয়া পোষ্টাৰখন আপোনালোকে যোনে ভালকৈ ভিডিঅ'টো দেৰিলৈকে হেৰি কৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব তো আমাৰ মাজত আছে গোটেই অসমৰ প্ৰায়ভাগ শিল্পী আছে ইয়াত নীল আকাশ কুসুম কৈলাশ মাধৱ ৰঞ্জন ৰিদীপ ৰংগীত ৰমেন দান নীলভ নিতা কৃষ্ণৰাজ গৌৰী শংকৰ আৰু মিৰদীপ তাৰপিছত এইটো আহিব আপোনালোকে 10 জানুৱাৰীত গোটেই ছিংগাৰখিনি 10 জানুৱাৰীত আহিব তাৰপিছত কাইলৈ পৰা ষ্টাৰ্ট হ'ব ভিডিঅ'টো আৰু মই ভিডিঅ'টো কাইলৈ দিম 9 তাৰিখে দিম তো আজি গৈ পিনি এইটো অকণমান টাইম লাগিব সেইকাৰণে কাইলৈ দি দিম 9 তাৰিখে তো আপোনালোকে 10 তাৰিখে ধুনীয়াকৈ আহিব পাৰিব কাৰণ কেলৈ যিবিলাকে গম নাপায় পোষ্টাৰখন স্ক্ৰীনশ্বট মাৰি ল'ব তো ভিতৰত এতিয়া যিবোৰ মানে তৈয়াৰ কৰি থকা হৈছে পূৰা নীল আকাশৰ গান লাগি আছে ভিতৰত তো ভিতৰত অকণমান বিশেষ বস্তুবোৰ দেখাই দিয়ক আপোনালোকে কেনেকৈ আয়োজন কৰা হৈছে ভিতৰৰ সেইবোৰ যোগাযোগবোৰ এতিয়া আমি একদম পূৰা প্ৰথমবাৰ পৰা সোমাই যাবলৈ চেষ্টা কৰিম এতিয়া ধুনীয়াকৈ এটা আপোনালোকক দেখাই যাম বেকগ্ৰাউণ্ডত নীল আকাশৰ গান লাগি আছে তো এইটো চাইডে আছে আপোনাৰ আমাৰ আছাম টাইপ ঘৰ তাৰপিছত এইটো চাইডে আছে ভঁৰাল আছে তাৰপিছত এইটো চাইডে আছে আপোনাৰ এইটো মন্দিৰ হেৰিয়ৰ নামঘৰ এইটো মেজিটো যিমানটো আপোনালোকে দেখিছে ওখটো এইটো প্ৰায় আপোনাৰ 70 ফুটমান ওখ হ'ব মানে মানুহঘৰক জোখমতে 70 ফুট হ'ব বুলি কৈছে এইটো আপোনাৰ মাঘ বিহুৰ দিনাখন জ্বলোৱা হ'ব বিশেষ 10 তাৰিখে প্ৰগ্ৰেম আছে তাৰপিছত ইয়াত আছে আপোনাৰ অ'পেন ষ্টেজ তৈয়াৰ কৰি থকা হৈছে সম্পূৰ্ণভাৱে কমপ্লিটলি এটোৱা নাই বৰ্তমানলৈকে এতিয়া কাৰণ কেলৈ কাইলৈ এটা প্ৰগ্ৰেম আছে কাইলৈ পূৰা ষ্টাৰ্ট হৈ যাব প্ৰগ্ৰেম সেইকাৰণে আজি সকাহ খুন্দাকৈ লাগি থকা হৈছে তাৰপিছত এইফালে আপোনাৰ এইটো কি কওঁ মই বুজি পোৱা নাই এইটো সুধিব লাগিব সুধিবলৈ চেষ্টা কৰিম এইটো কি ঘৰনো ইয়াত কি কৰি থকা আছে অতিথি শালা আচ্ছা পিঠা পুহি থকা আছে নে এইটো আপোনালোকে দেখিছে অতিথি শালা ইয়াত যিবিলাকে মানে অতিথি আহিব তো অতিথি শালা এক্সট্ৰাকৈ বনাই থোৱা আছে তাত এতিয়া বৰ্তমান পিঠা পুৰিব এতিয়া মানে তিল পিঠা পুৰিব তেল পিঠা কি পিঠা পুৰিব সেইটোৱে জানে মই বৰ্তমানলৈকে নাজানো ইমান তো আপোনালোকক বিশেষ মানে যি হৈছে প্ৰায়বোৰ দেখাই গৈছোঁ আৰু আছে আপোনাৰ ইয়াত অতিথি শালা ছাইডত আছে অ'পেন ষ্টেজ তাৰপিছত আপোনাৰ এইফালে 70 ফুটীয়া মেজি তাৰপিছত এইফালে আছে ছাইডত নামঘৰ এটা সৰু সুৰা তাৰপিছত আছে এটা ভঁৰাল তাৰপিছত এটা আছে ধুনীয়া চৰাঘৰ আছে তাৰপিছত এইফালে আপোনাৰ দোকান চোকান দিবলৈ ধুনীয়াকৈ ৰেডি কৰি থৈছে তাৰপিছত এইফালে গেট চেটবোৰ বেনাৰখন আপোনালোকে যোনে নাই দেখা ভালকৈ স্ক্ৰীনশ্বট মাৰি ল'ব কিন্তু কেতিয়াকৈ কাৰণ কেলৈ কি প্ৰগ্ৰেম আছে ভালকৈ আহিব লাগিব এনেকৈ আমি যাওঁগৈ ইয়াত কি দেখালোঁ আপোনালোকে ভালকৈ দেখিব পালে নাপালে কিমানখিনি একবাৰ তথাপি এনেকৈ দেখাই দিছে এবাৰ চৰাঘৰ আছে ষ্টেজ আছে তাৰপিছত এইফালে মেজিক ঘৰ আছে এইফালে বাচ্ছা আছে মন্দিৰ তাৰপিছত এইফালে আপোনাৰ গোটেই দোকান চোকান দিবলৈ জেগা হেৰি কৰি থৈ দিয়া আছে এইবোৰ আপোনাৰ হেৰি লাইটৰ কাৰণে টাৱাৰ বনাই দিয়া আছে সেইফালে ছাইডত বেনাৰখন তাৰপিছত এতিয়া যাওঁগৈ আৰু ইয়াত আহি পিনি আপোনাৰ নীল আকাশেদি গান চান গাবহি আহি পিনি তেতিয়া ইয়াত বিদায় দি পিনি তো আপোনালোকক এতিয়া আপোনালোকক নেক্সট এটা ভেলাঘৰ দেখামগৈ যিটো আপোনালোকৰ মানে অসমৰ এটা বিশেষ নিচানি বুলি ক'ব লাগিব যিটো ৰংঘৰ কালি পৰহি যিটো গৈছে যিবিলাকে নাই চোৱা চাবগৈ ডিছক্ৰিপশ্যনত লিংকটো দি দিম ৰংঘৰ ভিডিঅ'টো সবিলাকেতো গৈছেই চাগে ৰংঘৰলৈ তো তথাপিও মেজিক ঘৰ কেনেকৈ ৰংঘৰ কিমানটো ষ্টাইলত বনাইছে কিমান ভালকৈ বনাইছে আপোনালোকক এতিয়া দেখামগৈ গৈ পিনি ৰংঘৰটো বনাইছে আপোনাৰ
গৌহোৱা বুলি কয় জেগাডোখৰ গৌহোৱা মৈদামৰ ওপৰত মানে আছে চাদৰ বনাইছে গম নাপাওঁ এতিয়া তালৈ গ'লেহে গম পাম তো তাত দেখাংগৈ আপোনালোকৰ অসমৰ এটা ভাল নিচানী বস্তু ৰংঘৰ বলক তেন্তে তাতে লগ পামগৈ আকৌ গৈ পিনি ইয়াৰ মাজতে আৰু এটা কথা কওঁ আৰু মানে মাঘী মেলা চাবলৈ আহিছিলোঁ মানে মাঘী মেলা পতুৱা আগদিনাখন এই জেগাডোখৰ একচুৱেলি কেন্দুগুৰি নপৰে এইডোখৰ গেৰকণি বুলি কয় আপোনালোকে মানে আহিলে কেন্দুগুৰি ফালৰ পৰা আহিব লাগিব কাৰণ কেলৈ এইটো চাইডৰ পৰা যদি আহে ৰাজগড় পিনে পৰা আহিব লাগিব আৰু সিটো চাইডৰ পৰা যদি আহে কেন্দুগুৰি পিনে পৰা আহিব লাগিব মেইন জেগাডোখৰত পাতিছে আপোনাৰ গেৰকণি জেগাডোখৰত পাতিছে ফাইনেলি গাইছ আহি পিনি পালোহি এয়া আমাৰ সেই ৰংঘৰ ইনফৰ্মেশ্যনটো অকণমান গণ্ডগোল হ'ল আমাৰ তো আহি পিনি এতিয়া ৰংঘৰ বুলি ভাবিছিলে কিন্তু ৰংঘৰ বুলি কৈছিলে কিন্তু ৰংঘৰ নহয় লালকিল্লা হয় তো এতিয়া মানুহৰ ঘৰ পাছফালে গৈ আছে কিন্তু সেইটো চাইডৰ পৰা আহিব পাৰিলোঁ হেনে সেইটো চাইডৰ পৰা আহিবলৈ অকণমান দূৰ হয় মানে তো ফাইনেলি ৱেলকাম টু লালকিল্লা তো ওচৰত গৈ দেখাই আছোঁ লালকিল্লাটো বনাই আছে মজাকৈ তাৰপিছতে পথাৰ ৰাস্তাটো নাই মানে ওচৰত তো গৌহোৱা মৈদামটো ওচৰতে বনিছে লালকিল্লাটো ভিতৰত গৈ দেখাইছোঁ ওচৰত গৈ পিনি তো এইটো আমাৰ লালকিল্লাটো ভিতৰখন একদম বাহিৰখন এইটো ষ্টাইলৰ ভিতৰত তাৰপিছত ভিতৰলৈ এতিয়া ধুনীয়াকৈ ভিতৰলৈ সোমাম আমি তাৰ ভিতৰত মানে পুৰা মানুহ চানুহ থাকে মজাকৈ ইয়াত পুৰা ধাই চাই পাতি থৈ দিয়া আছে অৰিজিনেল লালকিল্লা ভিতৰখন এনেকুৱা দেখে দেই দিছ ইজ লালকিল্লা ইনচাইড এতিয়া ইয়ালৈ আহিবলৈ কোন আহিব মানে ইয়াত প্ৰগ্ৰেম পতা হ'ব আপোনাৰ 13 তাৰিখে তো কোন আহিব বেনাৰখন আপোনালোকক দেখাই দিওঁ মজাকৈ বেনাৰখন উলিয়াই দিয়া এইখনে বেনাৰখন মানে এতিয়া মানে আৰু এদিন ছোৱালী হেৰি হৈছে মানে লক্ষীমণি সন্দিকৈ তাই মানে অকণমান দেৰি হোৱাত ফটোটো এড নহয় মানে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব যোনে ইয়ালৈ আহিব ফটোটো ধুনীয়াকৈ চাই লওক তো 13 তাৰিখে প্ৰগ্ৰেম চাবলৈ আহিব আপোনালোকে তো তাত আছে 9 তাৰিখ 8 তাৰিখে 9 তাৰিখে 9 তাৰিখে 10 তাৰিখে আছে ইয়াত আছে 13 তাৰিখে মজাকৈ আহিব তো ইয়ালৈ অকণমান কৈ দিয়ে মানে কাহানী বস্তুটো কি কেতিয়াকৈ কাহানীবোৰ কি বস্তু ষ্টাৰ্ট হ'ব ধুনীয়াকৈ কৈ দিয়াচোন 13 জানুৱাৰী আমাৰ এইটো হৈছে 28 পোহৰ আমাৰ মানে ইয়াত দুমাহী দিনাখন মেজি জ্বলাই তো পোহৰ 28 তাৰিখটোত আমাৰ ৰুটি খোৱা সেইটো নহয় তাৰপিছতে 29 পোহৰ দিনাখন আমাৰ ভোজ ভাত খায় সকলোৱে তো ভোজ ভাত খাব 29 পোহৰত তাৰপিছত 30 পোহৰত মানে দুমাহী যিদিনা মাঘ বিহু ষ্টাৰ্ট হ'ব নেক্সট ডে পৰা তো সেই ৰাতিপুৱা দিনাখন মানে আমাৰ ইয়াতে মেজি জ্বলায় মানে দুমাহী দিনটোত সেইদিনাখন মাঘ বিহু 14 জানুৱাৰী হ'ব সেইটো 29 পোহটোত সেইদিনাখন প্ৰগ্ৰেমটো আছে প্ৰগ্ৰেমটো 14 জানুৱাৰীত হ'ব 14 জানুৱাৰীত হ'ব 29 পোহ হ'ব খালি 29 পোহত আপোনালোকে প্ৰগ্ৰেম চাবলৈ আহিব ধুনীয়াকৈ 14 তাৰিখে পৰিব আমন্ত্ৰণটো কৰিছে ধুনীয়াকৈ আপোনালোকে আহিব 14 জানুৱাৰীত চাবলৈ এইটো লালকিল্লাটো আপোনালোকক এতিয়া আকৌ ভালকৈ এবাৰ বাহিৰৰ পৰা দেখাই দিম এই চাইডে ধুনীয়াকৈ যাব হেৰি বনাইছে এইটো কি জাপি নে কি জাপি নহয় ভুল আছে তো বাহিৰৰ পৰা লালকিল্লাটো এইটো ধৰণৰ অকণমান ৰ'দটো আহতীয়া হৈছে সেইকাৰণে পোহৰ নাই পোৱা ইমানকৈ ওপৰত উঠিব নোৱাৰি ওপৰত উঠিব পৰা হ'লে দেখাই দিলোঁহেঁতেন চাইডে এইবোৰ ধুনীয়াকৈ চব মানুহৰ কাম চাম লাগি আছে মজাকৈ এয়া আৰু লালকিল্লা তাৰপাছত আপোনাৰ ইয়াৰ চাইডতে মৈদাম আছে মই মৈদামটো এইফালৰ পৰা দেখাবলৈ চেষ্টা কৰিম মৈদামটোলৈ এতিয়া নাযাওঁগৈ কিন্তু মৈদামটো ইয়াৰ ওচৰতে আছে এইটো চাওক এই চাইডে মৈদামটো আছে ওচৰতে গৌহোৱা মৈদামটো ইয়াৰ মৈদাম চাইডতে পাতিছে বুলি ক'ব লাগিব